নমস্কাৰ পুনৰ স্বাগতম নতুন এটা ভিডিঅ'লৈ মই বুলবুল আপোনালোকে চাই আছে বিএছটিভি ব্লগ আৰু আজি আপোনালোকৰ কাৰণে আপডেট লৈ আহিছে মা মটৰছে আকৌ নতুন আপডেট আহি গ'ল। আগতে আমি সৰু গাড়ী দিছোঁ, এতিয়া মা মটৰছত আহি গ'ল আপোনাৰ আইচাৰ দেখিবলৈ পাইছে। আইচাৰ 2059 XP Pro আছে, আপোনাৰ আইচাৰ আছে 2023 মডেল। এইখন গাড়ী আইচাৰ আপোনাৰ অৰিজিনেল কালাৰত আছে, অৰিজিনেল চাউণ্ড পাব। কিলোমিটাৰ অনলি 87,000 কিলোমিটাৰ চলিছে। 4 চকা আইচাৰ আপোনাৰ 14 ফুটি হয়। আপুনি ইচ্ছা কৰিলে আপুনি 6 চকাও বনাব পাৰে, এইটোত আৰামত বনাব পাৰে। লাগিলে আপোনালোকে জানা শুনা মানুহক সুধিব বা ডিলাৰতো সুধিব পাৰে। একবাৰ আহক নগাঁও এটি ৰোড নেয়াৰ RD মটৰ্ছৰ লগত মা মটৰ্ছ আছে ভাইটি হোটেলৰ তলত, আৰু স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে কণ্টেক্ট কৰক আইচাৰ যদি কোনোবাই ল'ব বিচাৰে। অনলি 2 লাখ টকা ডাউন পে'মেণ্ট দিয়ক আৰু এখন শ্ব'ৰুম কণ্ডিশ্যন আইচাৰ লৈ যাওক। অৰিজিনেল কালাৰ, চিলপেক থকা কালাৰ, টায়াৰ 90% কাম আপুনি বিচাৰি নাপাব। ইঞ্জিনৰ গেৰাণ্টি আৰু ৱাৰেণ্টিৰ সৈতে গিয়াৰ বক্স পাব। আপুনি স্ক্ৰীনত দিয়া এতিয়াই কল কৰক, এতিয়াই বুকিং দিয়ক। অসমৰ যিকোনো প্ৰান্তৰ পৰা আপুনি বুকিং দিব পাৰে বা ইয়াত আহি নিজে ভিজিট কৰি গাড়ীখন টেষ্ট ড্ৰাইভ কৰি আপোনালোকে বুকিং দিব পাৰে। আৰু আপোনাৰ এক সপ্তাহত গাড়ীখন ওলাই লৈ যাব। 3 দিনতো গাড়ী আপোনাৰ প্ৰফাইল ভাল থাকিলে 3 দিনত গাড়ী ওলাই যাব। আপুনি খালি বুকিং দিয়ক আৰু 2 লাখ টকা ডাউন পে'মেণ্ট দিয়ক, এখন আইচাৰ লৈ যাওক। প্ৰথমে কৈছিলোঁ আপোনালোকক এখন আইচাৰ আহি গ'ল মা মটৰ্ছত Pro 2059 XP যোনটো আছে সেইটো আহিছে, এয়া দেখিবলৈ পাইছে। আৰু এখন আইচাৰ আছে আপোনাৰ, এইখন মডেল হ'ল BS6 টপ মডেল আছিলে, 14 ফুট। আইচাৰখন 14 ফুট আছিলে। আৰু এইখন আইচাৰ আপোনালোকে আহি মা মটৰ্ছত স্ক্ৰীনত দিয়া নম্বৰত আপুনি অসমৰ যিকোনো প্ৰান্তৰ পৰা আপুনি বুকিং কৰিব পাৰে, বা স্ক্ৰীনত দিয়া নম্বৰত ফোন কৰি আপুনি নগাঁও এটি ৰোড আপোনাৰ নেয়াৰ RD মটৰ, এয়া দেখিবলৈ পাইছে RD মটৰ। আৰু এয়া হ'ল আপোনাৰ ভাইটি হোটেলৰ তলত আছে মা মটৰ্ছত আছে এখন আইচাৰ। আপোনাৰ আইচাৰ এখন 2059 XP আইচাৰ আছে। এখন মডেল হ'ল 2023 চনৰ মডেল, আৰু এইখনৰ কিলোমিটাৰ একদম কম চলিছে আৰু অৰিজিনেল কালাৰত আছে, শ্ব'ৰুম কণ্ডিশ্যন গাড়ীটো আপুনি দেখিবলৈ পাব। আৰু 2 লাখ টকা ডাউন পে'মেণ্ট যদি আপোনালোকে দিয়ে এখন আইচাৰ আপোনালোকে লৈ যাব পাৰিব। শ্ব'ৰুম কণ্ডিশ্যন আইচাৰ, ভিতৰৰ কণ্ডিশ্যনটো মই দেখুৱাই দিছোঁ আপোনালোকক, দেখিবলৈ পাব। এয়া চাওক ভিতৰৰ কণ্ডিশ্যন একদম নতুনতকৈ নতুন হৈ আছে। ছেকেণ্ড হেণ্ডত আপুনি এখন আইচাৰ পাই যাব, শ্ব'ৰুম কণ্ডিশ্যন থাকোঁ, শ্ব'ৰুম কণ্ডিশ্যন আইচাৰ পাই যাব। টায়াৰ কণ্ডিশ্যন গুড আছে, 4টা টায়াৰ। এফালে আপুনি চাওক হুইল, এফালে টায়াৰ বেক চাইডৰ টায়াৰ যোনটো আছে সেইটো আপুনি দেখিবলৈ পাইছে। JK টায়াৰ ব্ৰেণ্ড হয় কোম্পানীটো এইটো টায়াৰৰ। আৰু 14 ফুটি আইচাৰখন আছে, এয়া দেখিবলৈ পাইছে। মই আপোনালোকক সম্পূৰ্ণ দেখুৱাই দিছোঁ। ভিতৰৰ কণ্ডিশ্যনটো মই দেখুৱাই দিছোঁ, বডি কণ্ডিশ্যনটো দাম চাওক কিমান নতুন। শ্ব'ৰুম কণ্ডিশ্যন ক'লেও ভুল নহ'ব। এখন আইচাৰ আহি আপুনি গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন লাগি আছে, এয়া 01 আছে। ইয়াৰ ৰেজিষ্ট্ৰেশ্যনটো মই আপোনালোকক দেখুৱাই দিছোঁ, এয়া 01 QC আছে। 4টা টায়াৰ কণকণীয়া হৈ আছে, 80% টায়াৰ আছে আৰু অৰিজিনেল কালাৰ আছে গাড়ীটোৰ। টায়াৰ দেখিবলৈ পাইছে, টায়াৰ আপোনালোকে মই দেখুৱাই দিম আপোনালোকক। মই ভিতৰৰ কণ্ডিশ্যনটো আপোনালোকক দেখুৱাই দিছোঁ চাওক, দেখিবলৈ পাইছে। মই দেখুৱাই আছোঁ কিমান কিলোমিটাৰ চলিছে। মিটাৰটো অন কৰিছোঁ, দেখিবলৈ পাইছে। 8755 কিলোমিটাৰ চলিছে অনলি। কোনোবাই আহি যদি এখন আইচাৰ লয়, ভিতৰৰ কণ্ডিশ্যন মই এই চাওক, এইফালে লাইট LED চব, চাউণ্ড ছিষ্টেম আদি কৰি চব লাগি আছে। এইফালে মানে কি ক'লোঁ আপোনালোকক, এখন ছিট কভাৰৰ পৰা আদি কৰি গাড়ীখন একদম টানা গাড়ী, অকশ্যনৰ গাড়ী হয়। আপুনি 2 লাখ টকা ডাউন পে'মেণ্ট দিয়ক আৰু এইখন গাড়ী আইচাৰ আপুনি লৈ যাওক। আপুনি এখন আইচাৰ লৈ যাব পাৰে 2 লাখ টকা ডাউন পে'মেণ্ট দি মা মটৰ্ছৰ পৰা লৈ যাব। 14 ফুটি 4 চকা আইচাৰ আপুনি ইয়াত দেখিবলৈ পাইছে, 4 চকা আছে এখন আইচাৰ। আইচাৰৰ লুকছটো আপুনি দেখিবলৈ পাইছেনে নাই, চাওক কিমান ধুনীয়া হৈ আছে। একদম শ্ব'ৰুম কণ্ডিশ্যন ক'লেও ভুল নহ'ব, একদম নতুনতকৈ নতুন হৈ আছে। আপুনি দেখিবলৈ পাইছে। এখন আহক, একবাৰ আহি আপুনি ভিজিট কৰক ডিলাৰটো, আৰু এখন গাড়ী একবাৰ চলাই চালে আপুনি ল'বই লাগিব। এনেকুৱা মজা হৈ আছে, আপুনি ল'বলৈ বহুত মন যাব এখন গাড়ী। আপুনি একবাৰ খালি ট্ৰায়েল কৰিব, আপুনি টেষ্ট ড্ৰাইভ কৰিব আৰু চাব, চলাই চাব কিমান মজা শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। আপুনি আহি ষ্টাৰ্ট দিলে গাড়ীখন অৰিজিনেল। আইচাৰৰ পিছত বাকী গাড়ী আপোনাৰ আছে, এইবিলাক দেখুৱাই আছোঁ। এইটো নতুন আপডেট আহিছে, এইটো মাহিন্দ্ৰা সুপ্ৰো আপোনাৰ 2022 লাষ্টৰ মডেল। এখন অৰিজিনেল কালাৰ আছে আৰু অনলি 23,000 কিলোমিটাৰ চলিছে। ভিতৰত প্লেইন চিট লাগি আছে, এইখন আহি লৈ যাব পাৰে কোনোবাই মাহিন্দ্ৰা সুপ্ৰো। আৰু নেক্সট আছে AC গ'ল আছে, AC গ'ল আহি লৈ যাব পাৰে 5 গিয়াৰ। আৰু এইখন আছে সুপ্ৰো মাহিন্দ্ৰা সুপ্ৰো, এইখনো লৈ যাব পাৰে। সুপ্ৰোকেইটা আপোনাৰ আহিব 1,20,000 টকা ডাউন পে'মেণ্ট দিলে গাড়ীখন ওলাই যাব। আৰু AC গ'ল দিব লাগিব 1 লাখ টকা ডাউন পে'মেণ্ট। আৰু এইখনৰ দাম আহিব আপোনাৰ 480, এইখনৰ দাম আহিব আপোনাৰ 350। আৰু এইখন সুপ্ৰো আছে, এইখনৰ দাম আহিব আপোনাৰ 480 আহিব। এখন 22 লাষ্টৰ মডেল। এই চকাটা দেখিবলৈ পাইছে, এয়া আছে
হোৱাইট কালাৰৰ এখন এচি গ'ল আছে, পেট্ৰল ভাৰ্জনৰ আছে, আৰু এখন ক্ৰীম কালাৰৰ আছে এচি গ'ল, এইখন আহি লৈ যাব পাৰে। নেক্সট আৰু এখন ক্ৰীম কালাৰৰ আছে, এইখন আহি লৈ যাব পাৰে। আৰু চুপ্ৰো আছে তিনিখন চুপ্ৰো, দুখন বগা আছে, এখন নীলা কালাৰ আছে, এইকেইটা আহি লৈ যাব পাৰে। আৰু এইকেইটা মডেল 2022 লাষ্টৰ মডেল। আৰু আপোনাৰ এখন উদ্দা আছে, ইয়দ্দা টাটা ইয়দ্দা আছে, ইয়দ্দা কোনোবা যদি বিচাৰে ল'বৰ কাৰণে এইখন আহি 43,000 কিলোমিটাৰ চলা ইয়দ্দা এখন লৈ যাব পাৰে কোনোবা যদি ল'ব বিচাৰে। এখন উদ্দা দেখিবলৈ পাইছে, মই এখন উদ্দা দেখুৱাই দিছোঁ আপোনালোকক। ইয়দ্দাৰ মডেল 22 লাষ্টৰ, আপুনি 2 লাখ টকা 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে ওলাই যাব। আজি ভিডিঅ' ইমান আছিল। জয় হিন্দ, জয় আহোম।